কবিতার শিরোনাম প্রত্যাবর্তন। কবি মুকুল পাটগিরি। মানুহৰ জীৱনটো পৃথিৱীৰ দৰে ঘূৰণীয়া, পৃথিৱীৰ দৰে গতিশীল। দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰৰ বাবে পৃথিৱীয়ে বাগৰ সলায়, সূৰ্যক প্ৰদক্ষিণ কৰে, ঋতুৰ ৰূপান্তৰৰ মাজেদি সৌন্দৰ্য বঢ়ায়। মানুহবোৰেও সুখ আৰু দুখৰ বাবে ঘূৰি ফুৰে, আপোন ঘৰৰ পোহৰ ভৰপূৰ এখন চোতালৰ বাবে বুকুত শিল বান্ধি ভ্ৰমি ফুৰে। আজি ইয়াত, কালি তাত, পৰহিলৈ আন ক'ৰবাত। এয়াই জীৱন, এয়াই কৰ্মময় জীৱনৰ ঘূৰণীয়া গতিপথ। বহুজাতিক কোম্পানীত চাকৰি কৰি ময়ো ভ্ৰমণ কৰিছোঁ বহু ঠাই। বদলীকৰণৰ নামত এৰিছোঁ আপোন ঘৰৰ মোহ, উপজা মাটিৰ মৰম। এটা বছৰৰ আগতেও মই গৃহ চহৰ এৰি দূৰণিৰ এই অজান চহৰলৈ আহিছোঁ। এৰি আহিছোঁ এটি কণমানি তৰাৰ পোহৰ, মৰমৰ পত্নী আৰু আইৰ দুখৰ চকু পানী, কাঠিৰ কাষৰ সূৰ্যমুখীৰ সুগন্ধি বতাহ, চৰাইৰ মাত, চোতালৰ আগৰ ডালিমজোপাৰ ডালত বহি গীত গোৱা। মোৰ বুকুৰ পৰা নিগৰি বোৱা এটা হুমুনিয়াই তাঁত বাতি কাঢ়িছিল প্ৰতিদিনে দূৰণিৰ এই অজান চহৰৰ পৰা মোৰ আপোন চহৰলৈ। মোৰ আপোন ঘৰৰ পৰা বতাহত উটি আহিছিল এটা আধা ফুটা মাত, পত্নীৰ মন মৰা মুখৰ ছবি, আইৰ হেঁটা পৰা ওঠৰ তৰাং হাঁহি। এতিয়া মাজি নিশা, মোৰ টোপনি অহা নাই। বুকুৰ ভিতৰত কণমানি তৰাটিৰ ধুনুক থানাক, দেউতা কেতিয়া উভতি আহিবা? তৰাৰ পোহৰে বাট দেখুৱাই আজি সন্ধিয়া এন্ধাৰৰ ভেটা ভাঙি প্ৰত্যাৱৰ্তনৰ বাটত পোহৰ পৰিছে। গৃহ চহৰলৈ মোৰ বদলিৰ নিৰ্দেশ আহিছে। মই অনুভৱ কৰিছোঁ সুখৰ জোনাকী আকাশ, চিনাকি বতাহত আমঠু সুৰৰ গুণগুণনি। মই উভতি আহি আছোঁ আপোন চহৰৰ আপোন ঘৰলৈ। চিনাকি মাত, চিনাকি বাট, দুচকুত সেন্দুৰীয়া বেলিৰ প্ৰভাতী পোহৰৰ বান। মই জানো মোৰ এই উভতনি যাত্ৰা দুদিনীয়া, এবছৰ, দুবছৰ, নতুবা 3 বছৰ। উপজা মাটিৰ সুগন্ধি অনুভৱ, চাকৰিৰ বদলীকৰণ, দূৰণিৰ কোনো এক অজান চহৰ, এয়াই চাকৰি জীৱনৰ নিৰ্মম সত্য। এয়াই বৃত্তিমুখী মানুহে এৰাব নোৱাৰা জীৱনৰ বৃত্তাকাৰ কৰ্মপথ। সম্ভোগ আৰু দুৰ্ভোগৰ সংঘাত চিৰদিন চিৰন্তন।